গোসাইগাঁও কলেজৰ এই সোণালী জয়ন্তীৰ আজি ক্লোজিং চেৰেমনিত এটা সাংস্কৃতিক যাত্ৰা আজি সাংস্কৃতিক শোভাযাত্ৰাৰ এটা আয়োজন কৰা হৈছে। ইয়াতে বিভিন্ন আমাৰ এই গোসাইগাঁও এলেকাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কালচাৰবিলাক বা সংস্কৃতি ধুনীয়াকৈ ইয়াতে প্ৰতিফলন কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু সঁচাকৈ মই নিজে আনন্দিত হৈছোঁ। মই নিজে ইয়াৰে এজন ইয়াতে লগত পাৰ্টিচিপেট কৰিব পাৰিছোঁ, মনৰ পাৰৰ পৰাই হওক বা ফিজিকেলিয়ে হওক। আৰু মই এইটো নিজে মনটো বহুত ভাল লাগি গৈছে আৰু বিভিন্ন ল'ৰা ছোৱালী তেওঁলোকৰ মনত এটা ফূৰ্তিৰ ভাৱ সেইটো দেখিবলৈ পাইছোঁ। আৰু এতিয়া সকলোৱে অপেক্ষা কৰি আছে যে আমাৰ মাননীয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, তেওঁলোকৰ লগত তেওঁলোকে অলপ মত বিনিময় কৰিবলৈ পাব বা তেওঁৰ ভাষণ শুনিবলৈ পাব। তো সকলো এটা আনন্দময় পৰিৱেশ, এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু আমি সকলোৱে তাতে একলগ হৈ পেলাই পাৰ্টিচিপেট বা যোগদান কৰিব পৰাটোৱে মই ভাবিছোঁ আমাৰ কাৰণে সকলোৰে সৌভাগ্যৰ এটা কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি জনাৰ মতে এৰাউণ্ড 11টা বজাত আহি পোৱাৰ কথা আৰু তেওঁ আহি পেলাই আমাৰ গোল্ডেন জুবিলি ষ্ট'ন ইনগ্ৰেশ্যনৰ পৰা আৰম্ভ কৰি আমাৰ ছ'ভেনিয়াৰ যি কলেজৰ ছ'ভেনিয়াৰৰ তেওঁ উন্মোচন কৰিব আৰু তাৰ উপৰিও তেওঁৰ বহুমূলীয়া ভাষণলৈও সকলো অপেক্ষা কৰি আছে।